মাংস পোৱা তাৰপিছত মাছ পোৱা Hello everyone, welcome my YouTube channel Dipel Knowing Vlogs. আজি মই গৈ আছো যোৰহাট বৰমুকলি তাত এখন মিটিং হৈ আছে সদৌ অসম মিচিং মহিলা সন্থা বুলি কয় চমুকে TMMK আকাম মিচিং নুমকেবাক দশম সাধাৰণ অধিৱেশন 31তম প্ৰতিষ্ঠা উপলক্ষে সদৌ অসম ভিত্তিত পতা হৈছে তাতে আমি গৈছো লগত মোৰ লগৰীয়াগাল আছে এফালে আছে এজন প্ৰদীপ দা এফালে ভোগেশ্বৰ মৰাণ মোৰ আগৰ ভিডিঅ দেখিছিলে আপোনালোকে এফালে আছে আমাৰ মিলিকা এফালে আমাৰ পাইলট অমল আমি যাম তাত গৈ আপোনালোকক পৰিৱেশ দেখাম কিছুমান আপোনালোকে ভিডিঅটি স্কিপ নকৰাকৈ চাব আৰু লগতে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব এই গাঁওখনৰ নাম গোলং টেমৰা বুলি কয় শহীদ কমলামণি জন্মস্থান ইয়াতে শহীদ কমলামণি জন্ম হৈছিলে আপোনালোকে সব গাঁওখন আহিব শহীদ কমলামণি জন্মস্থানটো আপোনালোকক দেখাই দিছোঁ এতিয়া আমি আহি মিটিঙৰ জেগাত পাই গ'লো অধিৱেশনৰ জেগাত এইটো 31তম প্ৰতিষ্ঠা দিৱস দশম সাধাৰণ অধিৱেশন আকাম মিচিং নুমকেবাক আহি পাই গ'লো মিটিঙৰ জেগাত এইবিলাক দেখিছে আপোনালোকে বৰমুকলি মুৰং অসম এইবিলাক বৰ ধুনীয়াকৈ বনাইছে এইটো মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা বনাইছে মিচিং অট'নমাছ কাউন্সিলৰ এইটো বনাইছে বৰমুকলি এইডোখৰ ঠাই বৰমুকলি হয়
অকণমান চাহ দিছে খাই লওঁ চাহ অকণমান খাই লওঁ বহুত দূৰণিৰ পৰা আহিছোঁ এইটো আমাক চাহ দিছে খাই লওঁ এই চাহ খাই লওঁ শেষ চাহ দিছে খাই লৈছোঁ দেই প্ৰদীপ দা চাহ খাই লওঁ বহুত ধনী পাইছে নহয় বহুত ধনী পাইছে একদম চাহ খাই লওঁ আৰু প্ৰগ্ৰেম দেখাম আপোনালোকক ইয়াৰ পিছতে অলপ আগত আপোনালোকক কোৱাচ গীতৰ শৰাই আগবঢ়ালোঁ ধুনীয়া এটা কোৱাচ আহি পাই গ'লোঁ ভাগ্য ভাল আছিলে কোৱাচটো পালোঁ মিচিং কোৱাচ এতিয়া আৰু বেলেগ বেলেগ প্ৰগ্ৰেম আছে আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ এতিয়া আমি আহিছোঁ খাদ্য আৰু বস্ত্ৰ মেলা খাদ্য বস্ত্ৰ মেলা এইবিলাক দেখাম ইয়াতে কিবা কিবি কিনিবলৈ পাব আপোনালোকে মাংস পোৰা তাৰপিছত মাছ পোৰা একদম থলুৱা খাদ্য এইবিলাক লাল চাহ দিলি নেকি লাল চাহ আৰু আলু চপ খাই লওঁ দেই আলু চপ খাই মই বিৰাট ভাল পাওঁ খানা পিনা খাই লওঁ এতিয়া দেই খানা খাবলৈ লাইন পাতি আছোঁ জলকীয়া চলকীয়া লৈ লৈ নিমখ জলকীয়া লৈ লওঁ মোবাইলটো কেনেকৈ লৈ আছা চাই থাক লাগিলে বেছি নালাগে মোক বছ ভাত নালাগে নাই দে কবি ভাজি ন ভাজি অকণ দে কবি ভাজি বেঙেনা এতিয়া খাই লওঁ পচন্দা খাই লওঁ দেই ভাতটো খাই লওঁ তো মাছ ভাত খাই লৈছোঁ দেই খানা পিনা চলি আছে আমাৰ ইয়াতে